মই অলপমান মোৱা মাছ লৈ লৈছোঁ আৰু মাছৰ লগত বনাবলৈ আলু 2টা লৈছোঁ আৰু ধনিয়া বিলাহী পিঁয়াজ আৰু জলকীয়া আৰু লগতে আদা নহৰু থেতেলি থৈ লৈছোঁ। আৰু এতিয়া মই কেৰাহীখন পাতি লওঁ। কেৰাহীখন পাতি লৈ ইয়াতে মাছখিনি হাফ ফ্ৰাই কৰি লওঁ। হাফ ফ্ৰাই কৰাৰ পিছতে মই আঞ্জাখন বনাম আৰু আপোনালোকে চাই থাকিব আগলৈ। অলৰেডি মাছখিনি ভজা হ'ল। এতিয়া মই মাছৰ ভজা কেৰাহীতে তেল অকণমান দিছোঁ আৰু এইখিনি মই ইয়াতে ফ্ৰাই কৰি দিম। ইয়াতে এতিয়া মই দিম পিঁয়াজখিনি ফ্ৰাই কৰি লওঁ এনেকৈ ৰঙচুৱা হোৱালৈকে। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে মই তাতে বিলাহীটো এড কৰি দিম। এইখিনি অলৰেডি সিজা হ'ল আৰু ইয়াতে মই আলুখিনি দি দিম। ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু আপোনালোকে এনেকৈ নিশ্চয় মাছৰ লগত আঞ্জা বনাই খাব আৰু ভাল লাগে। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে থকা বেল আইকনটি প্ৰেছ কৰিব নাপাহৰিব। আৰু থেংক ইউ।